যে আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। জুবিন অসমৰ সম্পদ আছিলে, গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। গতিকে এইবিলাকতো সব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰোঁ, এটা পৰ্যায়লৈকে সহ্য কৰিম, কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছোঁ, মইতো হ'ব দিব নোৱাৰোঁ। এটা পৰ্যায়লৈকে ইউ কেন কম্প্ৰমাইজ, ঠিক আছে। এজন ল'ৰাই কৈছে হল্টিং কিয় নাই? কংগ্ৰেছে সেইটো ৰিটুইট কৰিছে। হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব। আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক। আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা, সন্মান, মৰম, আদৰেৰে বিদায় দিব লাগে। ইমান দুখ লগা কথা হৈছে, কোনোবাই গৈ 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 পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ, এইটো নহয়। এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। অহাকালি দিনটো খুব সন্মানেৰে সৈতে জুবিন ডিজাৰ্ভ মোৰ। জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে, সি মৰমৰ আকলুৱা আছিল, মৰম বিচাৰে। তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে, আৰু তাৰ পিছত যি আছে তেওঁ সিখন দেশলৈকে যাওক, তাৰপিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম। অৰিজিনেল জুবিন অনুৰাগীৰ সংখ্যাটো ইয়াতকৈ বহুত বেছি। অৰিজিনেল যি জুবিন অনুৰাগী আছে এই সংখ্যাটো বহুত ডাঙৰ, বাট কেইজন মানে এইটো হাইজেক কৰিব খোজে। মানে আমিয়ে মানুহখিনিক যেনেকৈ আনিব লাগিছিল, পানী খুৱাব লাগে, ধুনীয়াকৈ আহিব লাগে, ফুল দিব লাগে, 2 মিনিট সময় শৰীৰটোৰ কাষত থিয় হ'ব লাগে, যাব লাগে। দে ডিড নট এলাউ আছ টু ডু এনিথিং। আমি যিমান ধুনীয়াকৈ কৰিব খুজিছিলোঁ, যে যিখিনিয়ে বেছি সময় কটাব খোজে সন্মুখত গোলটো কাটি দিছিলোঁ, তাতে বহি থাকিব, প্ৰে কৰিব, ধুনীয়াকৈ পাৰ হৈ যাব। আৰু কোনোবাই থাকিব খুজিব, আগত হেঙাৰ এটা বনাই দিছিলোঁ, গোটেই কোনো দে ইজ ন' অৰ্ডাৰ। আৰু মইতো জুবিনৰ শৰীৰটো সন্মুখত লৈতো পুলিচক লাঠি চাৰ্জ কৰি ইয়াত মই সেইটোকে কৈছোঁ যে তাতেতো মই লাঠি চাৰ্জ কৰিব নোৱাৰোঁ। আৰু সেইটোকে কৈছোঁ যে দেয়াৰ ইজ মিছমেনেজমেণ্ট, কিন্তু সেই মিছমেনেজমেণ্টটোৰ কাৰণে মোৰো দুখ লাগিছে যে মই ভাবামতে আমি কৰিব পৰা নাই, বিকজ অফ দিছ ফেক অনুৰাগী। সঁচাখিনিয়ে বিচাৰে যে ভাল হওক। আৰু আপোনালোকে মোক কওক, কোনোবাই পাৰ্থিৱ শৰীৰত মাল্যাৰ্পণ মদ খাই হ'ব পাৰে নেকি? এইটোতো অসমত আগে পিছে কেতিয়াও হোৱা নাই। আৰু জুবিনৰ দৰে আৰু এটা সম্পদ অহা 50 বছৰ অসমে নাপায়। আনাডাৰ 50 years জুবিন গাৰ্গ নোলাব। ভূপেন হাজৰিকাৰ পিছত জুবিনৰ পিছত আৰু এজন নোলাব, যাক আমি গণশিল্পী বুলি কওঁ। মানুহৰ মাজত থাকি বম্বেত গান গোৱা বহুত মানুহ ওলাব পাৰে, কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন শিল্পী অসমে নেক্সট 50 yearsত নাপায়, এণ্ড হি ডাজন্ট ডিজাৰ্ভ ইট।